আছোন এইফালে এটাইটা এইফালে এইফালে আগলে কব কেনেকে সেয়া কৰিবি দেখিছেনে হ'ব দে ভালে আছে মই কাইলৈ যামগে নহয় ঘৰলে হয় নেকি সেইকাৰণে মাৰ দেখা লগাবলৈ আহিলো আকৌ ভালে কৰিলে তহঁতলৈ বস্তু এটা লৈ আহিছো নহয় কি বস্তু এই আগতে এনেকুৱা এটা কঠীয়া তুলিলে লৈ যাম এটা মাৰি লওঁ এটোপোলা কঠীয়া শেষ হৈ যায় বুজিছে নাই ইমান গৰমতে কঁঠাল খাবলৈ নাপাৰিব দেই কঁঠাল তোলে কোনে থব আৰু বতৰৰ বস্তু বতৰতে হয় আৰু বতৰতে খাব লাগে বুজিছ নোখোৱাবিলাকৰ কাৰণেহে বিপদ হয় এই অলপ সিফালে যাবি তই আগতীয়াকে ফুটা খাই চাচোন কেনেকুৱা লাগে মানুহবিলাকে এনেই কয় পুলিচবিলাক কঠোৰ বুলি মই দেখোন খুটুৰকে জকাইছিবৰ পৰা আহি পেলাই থানাৰ ভিতৰতে খুৰা আমাক এনেই ভয় কৰে আমিও মানুহে তাকেইতো দেখিছেনে বাৰু এই নিমখ অকণ লগাই লওঁ লগাই ল'ব এই সৰু ছোৱালীজনী থকা হ'লেও বৰ ভাল লাগিলহেঁতেন খুৰা আজি নাহে নাহে নেকি আমাৰ শুনটিনো কেনেকে আহিব লালা খাই ডিঙিত লাগিব মৰাটো কি লুং আছিলে কি লুং বস্তা ভরছি না তোর তহঁতে ইয়াত কঁঠাল মেলি ললি যে কোনে আনিছে ইয়ালৈ কঁঠাল এই আনছিয়ে থানাৰ ভিতৰত এনেকৈ কঁঠাল খাই থকা বেলেগে যদি আহি দেখে কি ভাবিবা আমাক কঁঠালটো মই আনিছো তই ইয়াত ইহঁতক মাৰ দেখা লগাবলৈ আহিলো আৰু হাততে কঁঠালটো লৈ আহিছো মণিয়ে এইফালে ফোন কৰি মোক সুধি আছে তই ক'ত গলি ভাত খাব লাগে ময়ো তোক নিবলৈহে আহিছিলো দে ভাত তাকে ইহঁতক কৈছো বুজিছ নাই বোলো কঁঠালৰ ভিতৰত এনেকৈ ফুটা খা কঁঠালৰ ভিতৰত যেনেকৈ ফুটাবিলাক একেলগে সোমাই থাকে ঠিক তেনেকৈ থানাখনৰ ভিতৰত তহঁতে একেলগে মিলি জুলি কাম কৰিবি তেতিয়া বাহিৰৰ শত্ৰু একো কৰিব নোৱাৰে ধুনীয়া কথা কলিও তই গোটেইকেইটা সামৰি থবি দে মই লৈ যাম কমাল এইখন চাবা কৰি